Hi guys, welcome to my channel Game and App Information. আজি মই আপোনালোকক দেখুৱাম যে কমিউনিটি টেব কেনেকৈ লগোৱাব পাৰি। আজি মই আপোনালোকক তাকে দেখুৱাম কেনেকৈনো কমিউনিটি টেব লগোৱাব পাৰি। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ইউটিউবটো উলিয়াই লওঁ। আপোনালোকে নিজৰ ইউটিউবটো ওলাই ল'ব। এতিয়া মই ইউটিউব চেনেলটো ওলাই ল'লোঁ। তাৰপিছত মোৰ এয়া একাউণ্টটোত যাম। আপোনালোকে একাউণ্টটোত যাব, যাই পেলাই ইয়াত যি আছে কমিউনিটি টেবত যাব। এতিয়া মই এইটো ভিডিঅ' মই থাম্বনেইলত লগাম। এই কমিউনিটি টেবত লগোৱাম। মই কেনেকৈ লগাম, ইয়াত যি আছে তিনিটা ফুট, তাত ক্লিক কৰিব। তলত যি আছে শ্বেয়াৰত ক্লিক কৰি দিব। এতিয়া ইয়াত যে লিখা আছে কপি লিংকত ক্লিক কৰি দিব। তাৰপিছত মই কমিউনিটি টেবত যাম। যাই পেলাই ইয়াত যি আছে গিভছ অফ দ্য টাইপ টু মেনশ্যন এ চেনেল, ইয়াত ক্লিক কৰিব। ক্লিক কৰি মই ইয়াত যোনটো কপি কৰি দিছিলোঁ সেইটো এড কৰি দিছোঁ। এতিয়া ওপৰত যে আছে প'ষ্ট বুলি প'ষ্ট কৰি দিব। এনেকৈ মোৰ এতিয়া প'ষ্ট হৈ গ'ল। তাৰপিছত আছে যে শ্বেয়াৰ এন ইমেজ টু ষ্টাৰ্ট এ কেপশ্যন কণ্টেষ্ট, তাতে ক্লিক কৰিব। কৰি ইয়াত যে আছে প্ৰথম অপশ্যনটো, ইয়াত যে তাৰ এষত আছে ইমেজত ক্লিক কৰিব। কৰি ইয়াত মই লিখিম ওপৰত solve this। মই ইয়াত লিখিম যে 10 into মই 10 প্লাছে লিখোঁ বাৰু, 10 + 10। ইয়াত ফটো দিম 15 মানে 15। তাৰপিছত দিম এইটো, তাৰপিছত দিম এইটো। তাৰপাছত দিম এইটো। এতিয়া ওপৰত যি আছে প'ষ্টত ক্লিক কৰি দিব। তাৰপিছত আৰু যাম, তাৰপিছত একেবাৰে যি লাষ্টত আছে ফটোৰ মানে ইমেজৰ কাষত, তাত ক্লিক কৰি দিম। ইয়াত লিখিম 2+2। ইয়াতে আছে এনচাৰত মই লিখিম 2 1 4 5। ইয়াৰে যোনটো শুদ্ধ হয় তাতে আপোনালোকে ক্লিক কৰি দিব। মানে এনেকৈ আপোনালোকে কুইজ দিব পাৰে। আৰু ওপৰত যে আছে প'ষ্টত ক্লিক কৰি দিব। এনেকৈয়ে মানে আপোনালোকে কমিউনিটি টেব লগাব পাৰিব। যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।